চেক কৰি আছিল। ঠিক এনে সময়তে তেওঁ বিনা মাস্কত সিফালৰ পৰা আহি আছিল। আহি লৈ পেলাই যেতিয়া আমি সুধিলোঁ যে তই মাস্ক লগোৱা নাই কেলৈ, তেতিয়া তেওঁক সোধা পোছা কৰাত তেওঁৰ চকুবোৰ মানে লাল। তেতিয়া গম পালোঁ যে ই নিচা খাই আহিছে নেকি। তেনেকুৱাতে আমাৰ সেই যে দোকানখন এই জুৱেলাৰ তাৰ পৰা মানে তেওঁলোকে বাইক থৈ পেলাই আহিছে আৰু এজন তাতে ৰৈ আছে। আৰু দোকানীয়ে কি ক'লে যে পেটটো ইমান ডাঙৰ কেলৈ, চাওঁ পেটৰ ভিতৰত কি আছে। তেতিয়া সেই টোপোলাটো ওলাই পৰিছে। এই মানুহে দেখে বুলি সেই নিমখৰ বস্তাৰ তলত সোমোৱাই থৈছে। আকৌ তেওঁ টোপোলাটো লৈ দৌৰ মাৰি আহিছে। দোকানীয়ে তেনেকুৱাতে আমাক মাত দিছে। গৈ পেলাই দেখিছোঁ যে গোটেইখিনি গাঞ্জা আনি তেওঁলোকক আমি কৰায়ত্ব কৰি ৰাখি দিছোঁ। কিমানখিনি হ'ব? অনুমানিক আধা কেজি ওপৰত হ'ব বুলি ক'লে। সিহঁতে কৈছে যে 2000 টকাৰ ওপৰত। আৰু তেওঁলোকে খাই গাঞ্জা খাই ক'ব নোৱাৰাই হৈ আছে নিজে নিচালে। जो है कोविड-19 का जो लॉकडाउन है पिछले 2 हफ्ते से चल रहा है, तो हमारा जो सीआरपीएफ अल्फा 128 बटालियन सीआरपीएफ जो मोरीगांव में है, उनका रोज़ यहाँ ड्यूटी लगता है। तो चेकिंग के दौरान जो सिविल पुलिस के साथ ये 2 बंदे हैं उसको पकड़े, करीब 500 ग्राम गंजे होंगे, जिसको हमने पकड़ लिया था सिविल पुलिस के साथ। और इसको हम ये जागीर रोड पीएस में ही हम जो नेक्स्ट जो कागज़ कार्रवाई है वो करेंगे।